নমস্কাৰ, মোৰ প্ৰথমটো লং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ এটা ভিডিঅ' লৈ। এই ভিডিঅ'টো মই আপোনালোকক কিছুদিনৰ আগতে শ্বৰ্ট ভিডিঅ' যোগেদি জনাইছিলোঁ। মই ৰঙিয়া 93 সংখ্যক অধিৱেশনলৈ যোৱা ভিডিঅ'। আজি মই ভাবিলোঁ মোৰ মোবাইলত ৰেকৰ্ডিং কৰি অনাৰ ভিডিঅ'সমূহৰ যোগেদি আপোনালোকক মই এটা লং ভিডিঅ' দেখাই দিওঁ। এই যে দেখিছে, এয়া আমি ভোজনালয়ত আছোঁ। মানে আমি প্ৰসাদ গ্ৰহণ কৰিবলৈ আহিছোঁ, মহাপ্ৰসাদ। এই মহাপ্ৰসাদ ভোজনালয়ত প্ৰায় 10,000 ভক্তগণে একেলগে গ্ৰহণ কৰিব পাৰে। এই যে দেখিছে, এইজন হৈছে ডিব্ৰুগড়ৰ বিজু ভৰালী বাপ। তেখেতক লগ পাই সঁচাই বহুত ভাল লাগিলে। এয়া দেখিছে ৰাতিৰ শিবিৰৰ কিছুমান দৃশ্য। এনেকুৱা লাগিলে যে ই এক অধিৱেশন নহয়, ই এক দ্বিতীয় বৈকুণ্ঠপুৰী। সঁচাই বহুত ভাল লাগিলে। ইমান মানুহৰ সংগম কেতিয়াও দেখা নাছিলোঁ। ইমানেই মানুহ হৈছে, হয়তো আপোনালোকক মই কৈ বুজাব নোৱাৰিম। আপোনালোকে এবাৰ গৈ চাব, এনেকৈ শিবিৰত থাকি চাব, কিমান ভাল লাগিব। এই যে শিবিৰসমূহ প্ৰায় অসমৰ 111টা শাখাৰ শিবিৰ আছে। তাকো প্ৰায় 111টা শাখাৰ কাৰণে প্ৰায় দুটা শিবিৰ বনাইছে। তেওঁলোকে বহুত কষ্ট কৰিছে। এই যে দেখিলে, এয়া হৈছে ভোজনালয়ৰ ৰন্ধনৰ ব্যৱস্থা। ইয়াত প্ৰায় 700 চৌকা একেলগে জ্বলে। এয়া হৈছে শিবিৰৰ আইসকল, বাপসকলে ৰাতিপুৱাই স্নান কৰি গা পা ধুই নামঘৰলৈ যাবৰ কাৰণে, সেৱা কৰিবৰ কাৰণে যাব ওলোৱা দৃশ্য। ইয়াত অকল ভক্তিৰ ভাৱে মানুহে আহে, দ্বিতীয় বৈকুণ্ঠপুৰী হিচাপে। ইয়াত সকলো ধৰণৰ বস্তু ক্ৰয় কৰিবও পোৱা যায়। ইয়াত বাণিজ্য মেলা থাকে, গ্ৰন্থমেলা থাকে, সকলো ধৰণৰ। ইমানেই ভাল লাগে, আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম। আপোনালোকক এটা কথাই ক'ব বিচাৰোঁ যে আপোনালোকে এনেকুৱা অধিৱেশনত গ'লে আপোনালোকে সদায় ভাগৱত ভ্ৰমণ কাৰ্যসূচীভাগ নোচোৱাকৈ নাহিব। এয়া যে দেখিছে, এয়া হৈছে চক্ৰবেহু। এই চক্ৰবেহুৰ ভিতৰত সোমালে সহজে মানুহ ওলাই আহিব নোৱাৰে। আপোনালোকলৈ মই সকলো ভিডিঅ' অকণমানকৈ হ'লেও আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'সমূহ চাব। কি বুজা? বেহুৰটো দেখিলি? বেহুৰটো দেখিলি? এবাৰ সোমাই দিলে ওলাব নোৱাৰো। আমি চালো, চাই যায়। গুৱাহাটী নুনমাটি নিবাসী ভূপেন্দ্ৰ বৰ্মন বাপজনাক তেখেতৰ পত্নী নিৰলা বৰ্মন আইজনীয়ে মুখ্য গেটত ৰৈ আছে। গতিকে তেখেতক অনতি পলমে গৈ মুখ্য
মানুহখিনি ন শেষে হ'ব ৰ আমি চাই পিনে ওলাই গুচি যাম ভাগৱতীলৈ যোৱাৰ পিছত মানুহ কমি যাব গাড়ী আৰু আছে